Hello guys, স্বাগতম জনালো আপোনালোকক আজিৰ এই নতুন ভিডিঅ'। তো গাইজ সাপোজ আপোনালোকৰ লগত এখন মাউণ্টেইন বাইক আছে আৰু সেইখন যদি আপোনালোকে পাহাৰীয়া ৰাস্তাত নচলায় তেন্তে কেনে হ'ব ন? ইটছ লাইক হায়দৰাবাদত গৈ হায়দৰাবাদী বিৰিয়ানী নোখোৱা আৰু পাঞ্জাৱত গৈ লাচি নোখোৱা। আৰু ময়ো নহ'লে মোৰ ভাইবাৰখন লৈ যাম অলপ পাহাৰীয়া ৰাস্তাৰ মাজত। তো মই আছোঁ বৰ্তমান ষ্টেচনত, কিন্তু পাহাৰীয়া ৰাস্তা পোৱাৰ কাৰণটো আপোনালোকে ভিডিঅ'টো চালেহে গম পাব। আৰু গাইজ এতিয়া বাজিছে দিনৰ 2টা আৰু আজি মই অকলে ৰাইড কৰি আছোঁ আৰু গৈ আছোঁ আমাৰ ওচৰতে থকা খুব এখন ধুনীয়া ঠাইত য'ত আছে তিনি নিজৰা। চ' নিজৰাত যদি এতিয়া পানী আছে তেন্তে আপোনালোকক নিশ্চয় দেখুৱাম, গতিকে আপোনালোকক মোৰ লগত ডিজেলি বলক। আৰু মই এতিয়া আহি পালোঁ অসমৰ প্ৰথম কাগজ কল অশোক পেপাৰ মিল, যিটো এতিয়া বন্ধ হৈ আছে। চ' ভিতৰত সোমাবলৈ নিদিয়ে, নহ'লে আপোনালোকক ভিতৰত পৰিৱেশটো এবাৰ দেখালোঁ হয়। মই এতিয়া আহিছোঁ মোৰ ফাৰ্ষ্ট লোকেশ্যন এটা ৱাটাৰফল চাবলৈ, আৰু এই নিজৰাটি বেছি দূৰ নহয়, আমাৰ পৰা মাত্ৰ 10 কিলোমিটাৰ দূৰ। আৰু এই নিজৰাটিৰ নাম হ'ল 3 ষ্টাৰ ফল। এতিয়া 3 ষ্টাৰ ফল কিয় কোৱা হয় সেইটোতে এতিয়া মই ভালদৰে নাজানো, ত' পিছত যদি জানো আপোনালোকক নিশ্চয় জনাম। চ' বৰ্তমান ৱাটাৰফলটোত সিমান পানী নাই, অলপ আছে। চ' যেতিয়া বৰষুণ দিয়ে তেতিয়া এইখিনি গোটেই ভৰ্তি হৈ থাকে। তো গাইজ ৱাটাৰফল চোৱা হৈ গ'ল, এতিয়া মই যাম ছেকেণ্ড লোকেশ্যনলৈ। মই এতিয়া আহিছোঁ ছেকেণ্ড লোকেশ্যনত। তো দেখিব পাৰিছে পিছত ধুনীয়াকৈ চব আঁকি থোৱা আছে। তো সেইফালে আঁকি থোৱা আছে, ইয়াতে আঁকি থোৱা আছে, আৰু ইয়াত ডিম্পু বৰুৱা আহিছিল ভিডিঅ' কৰিবলৈ। তো ইয়াতে এটা আঁকি থোৱা হৈছে ধুনীয়াকৈ, এইটো ঘৰলৈ বাঘ ধৰিব নোৱাৰি। আৰু গাইজ আপোনালোকক পাহাৰীয়া ৰাস্তা বুলি কোৱাৰ এইকাৰণে কাৰণ হ'ল, যদি দেখিব পাৰিছে এইফালে এখন পাহাৰ, সেইফালে এখন পাহাৰ, এইফালে এখন পাহাৰ, আৰু মাজতে ৰাস্তাটো। চ' ঠাইডোখৰ খুবেই ধুনীয়া। চ' ইয়াতে এনেকুৱা ইফালে ইয়াতে ছবি আঁকি থোৱা আছে, তাতেও ছবি আঁকি থোৱা আছে, আৰু তাৰ মাজত এনেকৈ ৰাস্তাটা। এতিয়া মই যাম এইফালৰ পৰা এনেকৈ। তো যদি এতিয়া সময় হয় তেন্তে আন এটা লোকেশ্যনলৈ যাম। তো গাইজ মোৰ পিছফালে থকাটো হ'ল দলনি বিল, বঙাইগাঁও জিলাৰ আন এটা বিল। তো মই টামৰঙা বিলৰ ওপৰত অলৰেডি ভিডিঅ' বনাইছোঁ, যদি আপোনালোকে চোৱা নাই তেন্তে এবাৰ নিশ্চয় চাব। তো গাইজ মই এতিয়া আহিবলৈ আন এটা লোকেশ্যনলৈ, এতিয়া যাম ভিতৰলৈ, আৰু যদি ভিতৰত কিবা দেখাব লগা থাকে তেন্তে আপোনালোকক নিশ্চয় দেখাম আৰু জনাম কিছুমান কথা। এই প্লেচটোৰ নাম হ'ল শংকৰখোলা, আৰু এই প্লেচটো নেশ্যনেল হাইৱেৰ পৰা মাত্ৰ 14 কিলোমিটাৰ দূৰত্ব। চ' ঠাইডোখৰ খুবেই ধুনীয়া, আৰু ইয়াতে আছে এটা ৱাটাৰফল। চ' ৱাটাৰফলটো আজি নেদেখাওঁ কাৰণ ভিতৰত যাব লাগিব, আৰু অকলে এতিয়া যাব মন নাই। চ' কেইদিনমান পিছত যেতিয়া আৰু গৰম পৰিব তেতিয়া গা ধুবলৈ আহিলে নিশ্চয় দেখাম। আৰু ৱাটাৰফলটো আছে এইফালে, 10 মিনিট খোজ কাঢ়িলে পাই যাব। চ' এতিয়াতো তাত বেছি পানী নাইয়ে, সেইবাবে ইয়াতো অলপ অলপ পানী আছে। মই যেতিয়া প্ৰথমবাৰ ইয়ালৈ আহিছিলোঁ তেতিয়ালৈ ৰাস্তাবোৰ বনাই দিয়া নাছিল, লগতে এতিয়া অলপ আগতে আপোনালোকক যিবোৰ দেখালোঁ তেতিয়া সেইবোৰো বনোৱা হোৱা নাছিল। এইবোৰ বনাইছে যোৱা বছৰৰ নৱেম্বৰ ডিচেম্বৰ মাহত, যেতিয়া বহুতো মানুহ ইয়াত পিকনিক খাবলৈ আহে। তো গাইজ যেতিয়া এডোখৰ ঠাই অলপ ফেমাছ হয় আৰু তাৰ আহিবৰ বাবে ৰাস্তা ঘাটবোৰ যেতিয়া ভাল কৰি দিয়া হয়, তাত যেতিয়া বহুতো মানুহ ঘূৰিবলৈ আহে তেতিয়া এটাই কথা হয়, সেইটো হ'ল ঠাইডোখৰ বহুত লেতেৰা হয়। ইয়াত এনেকৈ এইবোৰ পেলাই থোৱা আছে, পিছত তাত এইবোৰ মটৰ বটল য'তে ত'তে পৰি আছে, আৰু সেইফালে চাৰিওফালে কেৱল মটৰ বটল, প্লাষ্টিক।
আৰু গাইজ নেচাৰেল ঠাই এডোখৰত যেতিয়া বেছিয়ে উন্নত কৰা হয় তেতিয়া তাত বহুতো গছ কটা হয়, পাহাৰ খন্দা হয়, তো তেতিয়া সেই ঠাইডোখৰ আগৰ দৰে হৈ নাথাকে। চ' তেতিয়া আহি তাত ইমান ভালো নালাগে। আৰু ইয়াতেও এনেকুৱা আগতে যেতিয়া ইয়াত চাৰিওফালে জংঘল আছিল, নিশ্চয় ৱাটাৰফলটোত পানী বেছি আছিল, তেতিয়া ইয়াত আহিয়ে ভাল লাগিছে। এতিয়াও ইমান বেয়া নালাগে যদিও আগৰ দৰে সেই মজাটো নাই। আৰু ইয়াত কিছুমান দোকান আছে। চ' যেতিয়া পিকনিক ছিজন আছিল তেতিয়া এই মানুহবোৰে ইয়াত আহি খাইছিল। ভিডিঅ'টো যদি ভাল লাগিল তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু আপোনালোক যদি নতুনকৈ আহিছে এই চেনেলটি ছাবস্ক্ৰাইব কৰিব।